হাই বন্ধুসকল, আপোনালোকে মফিদুল টেক আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ সন্মুখত নতুন ভিডিঅ' লৈ আহিছোঁ, টেট 2021। তো আপোনালোকে এই ভিডিঅ'টো চাই খুবেই উপকৃত হ'ব আৰু এই ভিডিঅ'টোৰ পৰা মই ভাবোঁ আপোনালোকে বহুতো কথা জানিব পাৰিব, শিকিব পাৰিব। তো আপোনালোকে যদি এই চেনেলত নতুন হৈ থাকে তো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে আগলৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে লাগে কমেণ্ট কৰি জনাব। আৰু যদি কিবা সুধিব লগা হয় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে কৰিবলগীয়া, আপোনালোকে যিসকল বন্ধু বা বান্ধৱীয়ে 2020-21 টেট দিম বুলি ভাবি আছে সেইসকল বন্ধু বা বান্ধৱীৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আপোনালোকে প্ৰথমতে চাওক, মই দেখাই দি আছোঁ। অসম টেট প্ৰশ্ন কাকত এইটো এটা এপছ হয়। আপোনালোকে ইয়াতে চাইছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞান। লেংগুৱেজ 1 ভাষা অসমীয়া, লেংগুৱেজ 2 ভাষা ইংৰাজী, এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান। আৰু সকলে ইউ পি টেট দিব সেইসকলৰ কাৰণেও এইটো এল পি ইউ পি দুয়োটাৰ কাৰণে এইটো উপকৃত হ'ব বুলি মই ভাবোঁ। তো আপোনালোকে চাওক, ইয়াতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইয়াতে যদি ক্লিক কৰে তেতিয়াহ'লে এতিয়া চাওক প্ৰশ্ন উত্তৰ ইয়াত আপোনালোকে এটাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। বিকাশ, শৈশৱকাল, বাল্যকাল, কৈশোৰকাল, প্ৰাপ্তবয়স্ককাল। ইয়াতে আপোনালোকে চব যিমান কুৱেশ্যন দিয়া আছে তো আপোনালোকে চব পঢ়িব পাৰিব। আপোনালোকে কনচেপ্ট ক্লিয়াৰ কৰি তাৰপিছত ইয়াত আপোনালোকে MCQ টাইপ কুৱেশ্যনো দিয়া আছে, সেইবিলাকো আপোনালোকে কি কৰিব পাৰিব, সলভ কৰিব পাৰিব। তো এইটো থাকিলে পেডাগজিৰ কুৱেশ্যন পাৰ্ট 2। চাওক পাৰ্ট 2ত কি কৈছে, অভ্যাস, আগ্ৰহ, ব্যক্তিত্ব, অভিৰুচি এইটো। তাৰপিছত আপোনালোকে যদি লেংগুৱেজ 1 চায়, লেংগুৱেজ 1ত কনচেপ্ট 1 চাওক। কনচেপ্ট 1ত চাওক অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ, অসমীয়া ভাষাৰ উপভাষা এইবিলাক দিয়া আছে। তো আপোনালোকে ইয়াতে পঢ়ি তাৰপিছত তলত MCQ টাইপ কুৱেশ্যন দিয়া আছে, সেইবিলাক আপোনালোকে সলভ কৰিব পাৰিব। 2019-2012 দুয়োটাৰে কুৱেশ্যন দিয়া আছে, আপোনালোকে ইয়াতে পঢ়ি সলভ কৰিব। তাৰপিছত চাওক লেংগুৱেজ কনচেপ্ট 2। চাওক ইয়াতে সাহিত্যিকসকলৰ নাম ইয়াতে দিয়া আছে, শংকৰদেৱ, মাধৱদেৱ, হেমবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মল বৰা বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা। LP UP দুয়োটাতে আছে, পদ্মনাথ গোহাঁই বৰুৱা LP দুয়োটাতে আছে, LP UP। চন্দ্ৰকুমাৰ আগৰৱালা LP UP দুয়োটাতে আছে, জ্যোতিপ্ৰসাদ আগৰৱালা এইটো খালি UPত আছে, ভৱানন্দ দত্ত এইটো UPত আছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইটো UPত আছে, LPত নাই। তাৰপিছত আপোনালোকে এই সাহিত্যিকসকলৰ নাম পঢ়ি তাৰপিছত আপোনালোকে কনচেপ্টটো লৈ তাৰপিছত আপোনালোকে MCQ দিয়া আছে, MCQ বিলাক সলভ কৰিবলৈ চেষ্টা কৰিব। তো এইটো আছিল অসমীয়া লেংগুৱেজ 1ৰ। তাৰপিছত আপোনালোকে লেংগুৱেজ 2ৰ পাব। লেংগুৱেজ 2ৰ আপোনালোকে কুইজ পাৰ্ট 1। ইয়াতে চাওক আৰ্টিকল MCQ টাইপ হয়, তো ইয়াত আৰ্টিকল আপোনালোকে সলভ কৰিব। তো ছুইজাৰলেণ্ড ইজ ইউৰোপিয়ান কাণ্ট্ৰি এইটো আপোনালোকে জানেই ইয়াতে কি হ'ব। তো চাওক শুদ্ধ এনচাৰ মই দিয়াৰ কাৰণে ইয়াতে চাওক দিছে, কংগ্ৰেচুলেশ্যন ইউ হেভ অন 10 পইণ্টছ। তো এনেকুৱাকৈ আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ যিটো আপোনালোকে পঢ়িছে বা এইটো MCQৰ দ্বাৰা আপোনালোকে বহুতো উপকৃত হ'ব পাৰিব। ইয়াতে চব দিয়া আছে, ডিটাৰমিনাৰ্ছ, তাৰপিছত প্ৰিপজিশ্যন, অল্টাৰনেটিভ এইবোৰ চব ইয়াতে আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে চাওক এনভাইৰনমেণ্টেল ছায়েন্সৰ আপোনালোকে কনচেপ্ট 1 ইয়াতে চাওক, ইয়াতে ক্লিক কৰক।
ক্লিক কৰাৰ লগে লগে আপুনি চাওক পৰিৱেশ বিজ্ঞান পাঠ্যক্ৰম চিলেবাছৰ প্ৰথম খণ্ড সেইসকল পৰিৱেশ ওচৰ আৰু দূৰ পৰিৱেশৰ প্ৰকাৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ ইংৰাজীত অসমীয়া দুইটা দিয়া আছে তো দুই ইংৰাজী তাৰপিছত আপোনালোকে এনভাইৰনমেণ্টেল সায়েন্সৰ কনচেপ্টটো পাৰ্ট এইটো চাব পাৰে ইয়াতে চাওক কি আছে পৰিৱেশ বিজ্ঞানৰ পাঠ্যক্ৰম চিলেবাছ খণ্ড 2 পৰিৱেশ আৰু শিশুৰ প্ৰয়োজন বায়ুৰ গুৰুত্ব বায়ুৰ সংযোজিত বায়ু পানীৰ গুৰুত্ব পানীৰ উৎস পানীৰ ব্যৱহাৰ তো এইবিলাক সব আপোনালোকে ইয়াতে পাব অল ওভাৰ এনভাইৰনমেণ্টেল সায়েন্সৰ যিবিলাক কনচেপ্ট আছে সব ইয়াতে আপোনাৰ কভাৰ কৰা হৈছে তাৰপিছত 2019-12 কুৱেশ্যনো দিয়া আছে সেইবিলাকো আপোনালোকে সলভ কৰিব পাৰিব তাৰপিছত যিসকল আছে সেইবিলাকে সোশ্যাল ষ্টাডিত ইয়াতে চাব পাৰিব সোশ্যাল ষ্টাডিজ পাৰ্ট 1 চাওক আমাৰ পৃথিৱী এইবিলাক যিবিলাক বন্ধু বা বান্ধৱীৰ ইউপি টেটৰ সোশ্যাল সায়েন্স আছে সেইবিলাক ইয়াৰ পৰা উপকৃত হ'ব বুলি মই ভাবোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাটছিং যদি আপোনালোকে এই এপটো ডাউনলোড কৰিব খোজে তো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো পাব তাৰ পৰাও ডাউনলোড কৰিব পাৰে অথবা আপোনালোকে প্লে ষ্টৰত যায় Assam Tet 2020 বুলি মাৰিলে এনেকুৱা ধৰণৰ প্ৰশ্ন ইণ্টাৰফেচ দেখা পাব তো তাৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব